নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোবোৰ ভালে কুশলে আছে। Assamese Mom in US এৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ৰবিবাৰৰ ৰাতিপুৱা। আচলতে উইকডেজবোৰ বহুত ব্যস্ততাত যায় আৰু বাচ্চা থাকিলে আৰু ব্যস্ততাত যায়। টিভি চোৱাই নহয়, গতিকে শুক্ৰবাৰে ৰাতি আৰু শনিবাৰে ৰাতি মই খুব টিভি চাওঁ। চিনেমা মই মানে বহুত চাওঁ, দুখনমানকৈ চাওঁ চাগে। চাওঁতে বহুত ৰাতিপুৱা দেৰিকৈ উঠা হয়, ৰাতি দেৰিকৈ শোৱা হয়। উঠিয়ে আৰু এতিয়া যিহেতুকে দেৰিকৈ উঠিছোঁ 9টা মানত। চ' এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ। আৰু মই উঠিলোঁ, গা পা ধুই আহি বাকী কামখিনি কৰি এতিয়া অকণমান চিকেন বনাবলৈ আহিছোঁ। আচলতে এটা গেট টুগেডাৰৰ প্লান কৰিছিলোঁ আমি। চ' ভাবিলোঁ যে গেট টুগেডাৰটো কৰা হৈয়ে আছে, আমি ফাদাৰ্ছ ডে'তেই কৰোঁ। মানে বন্ধ পৰিছে এইবাৰ ফাদাৰ্ছ ডে' তেনেকুৱাকৈ চেলিব্ৰেট কৰা নহয়, কিন্তু বন্ধটো পৰিলে ভাবিলোঁ কি গোটেইবিলাকে লগ লাগি ফাদাৰ্ছ ডে'ৰ দিনাই আমি গেট টুগেডাৰটো কৰোঁ। আৰু কাৰ ঘৰত কৰিম বাৰু পিছত দেখিবয়ে। সেইকাৰণে উঠি একদম মাংসখিনি মই আগতে আনিলে কটা মাংসয়ে আনো, গতিকে ভাগ কৰি এনেকৈ থৈ দিওঁ আৰু। চ' থৈ দিছিলোঁ, ধুই মেলি উলিয়াই মেলি আলু মাংসত আজি আলু দি বনাম, একদম পাতল জোল আৰু খুব ধুনীয়া জোল। ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আলুখিনি মই খুব ধুনীয়াকৈ কাটি হালধিত তিয়াই থৈছোঁ, নহ'লে ক'লা পৰি যাব ন। আলু আগতীয়াকৈ কাটিলে হালধিত তিয়াই থ'লে ক'লা কম পৰে। আৰু এইপিনে কেৰাহীটো পাতি এয়া সৰিয়হ তেল দিছোঁ বেছিকৈ, কিন্তু দেই মোটামুটি মই 4-5 চামুচ সৰিয়হ তেল দিছোঁ আৰু এইফালে 3 চামুচমান বেলেগ তেল দিছোঁ, মিক্স কৰি দিছোঁ। আৰু আলুখিনি খুব ধুনীয়া ব্ৰাউন কালাৰ হোৱালৈকে দুইফালে ভাজি ল'ম। আৰু অকণমান তেল বেছি দিছোঁ, যিহেতুকে পাৰ্টিত অকণমান তেল বেছিয়ে খোৱা হয়। পিঁয়াজকেইটা মই ধুই থওঁ সদায় সময় পালে, তেতিয়া দেখিছেনে চেলাবলৈ বৰ ধুনীয়া হয়। এই ট্ৰিক্সটো কেতিয়াবা ইউজ কৰিব যদি আপোনালোকে পিঁয়াজ ভালকৈ চেলাব বিচাৰে। ইয়াত ধুই থোৱাৰ কাৰণে একদম সহজতে ওপৰৰ পৰা এৰুৱা গৈছে একদম। আৰু পিঁয়াজখিনি সৰুকৈ কাটি ল'ম মই। এইপিনে আলুখিনি দেখিছেনে একদম খুব ধুনীয়া, একদম গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰিম। আৰু আলুখিনি ফ্ৰাই হয় মানে এয়া মই চিকেনত হালধিৰ গুড়ি দি সানি লৈছোঁ, বেলেগ একো দিয়া নাই। আৰু আলুখিনি খুব ধুনীয়া ফ্ৰাই হোৱাৰ পিছত মই নমাই থৈ দিলোঁ। আৰু চিকেনখিনি ইয়াতে মই সেই একে তেলতে ৰ'ষ্ট কৰিম। ডিপ ফ্ৰাই কৰিব নালাগে, শ্বেলো ফ্ৰাই, এইদৰে ফ্ৰাই কৰিলে হৈ গ'ল। আৰু ফ্ৰাই কৰিলে চিকেনৰ গোন্ধটোও নোহোৱা হৈ যায় আচলতে, সেইকাৰণে ফ্ৰাই কৰাটো ভাল আগতে। কেতিয়াবা এনেকৈ পাৰ্টি চাৰ্টিত খাবলৈ ভাল লাগিব। 10 মিনিটমান মই ফ্ৰাই কৰিম, উল্টাই পুল্টাই দুইফালে। যেতিয়া এটা অকণমান গল্ডেন কালাৰ টাইপৰ হ'ব, মানে অকণমান এটা ভজাৰ নিচিনা দাগ আহিব, তেতিয়াই মই নমাই থ'ম। জাষ্ট এইদৰে উলটাই 10 মিনিটমান ফ্ৰাই কৰিলে হ'ল। আৰু একদম মই ক'লোৱে, ফ্ৰাই কৰিলে মাংসৰ গোন্ধ একদম নোহোৱা হৈ যাবগৈ। আৰু গোটেই চিকেনখিনি এইদৰে উলটাই 8 পৰা 10 মিনিটমান মই ফ্ৰাই কৰিছোঁ। দেখিছেনে চিকেনৰ মানে পিচবোৰত গল্ডেন কালাৰ এটা আহিছে, তেনেকুৱা সময়তে নমাই থ'লে হৈ গ'ল। আৰু গোন্ধও নোহোৱা হৈ যাব, লগতে এটা বেলেগ ধৰণৰ টেষ্ট আহিব। আৰু সেই একেই তেলতে মই জিৰা দিছোঁ 1 চামুচ, আৰু এয়া তেজপাত 1, ইলাইচি 5টা, লং 5টা, আৰু ডালচিনি এয়া 2ডাল দি দিছোঁ। ডালচিনি আৰু গোটেই জিৰাখিনি খুব ধুনীয়াকৈ মানে এটা গোন্ধ অহালৈকে ফ্ৰাই কৰি ল'ম এইদৰে। আৰু আমাৰ আৰুচ উঠি গৈছে এয়া। আৰু আমাৰ আৰুচে এতিয়াও শনিবাৰ ৰবিবাৰে 10টা 10:30 ভিতৰতে উঠে। ময়ো সিমান আচলতে জোৰ নকৰোঁ, কাৰণ স্কুল নাই, স্কুল হ'লেতো আৰু উঠিবই লাগিব। আৰু যিয়ে নহওক সি উঠিলে। আৰু এয়া মই পিঁয়াজখিনি সৰু কিউব শ্বেপত কাটিছোঁ। মই এইবোৰ মানে একো গ্ৰাইণ্ডো কৰা নাই আৰু মোটা শ্বেপো কৰা নাই, সৰুকৈ কাটিছোঁ যাতে সোনকালে গলি যায়। আৰু পিঁয়াজখিনি একদম মানে ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰিব লাগিব। এয়া মই কাশ্মীৰ ৰেড চিলি পাউডাৰ দিছোঁ, আৰু হালধি হাফ টিস্পুন দি দিছোঁ। তেলত দিব লাগিছিল আচলতে, কালাৰটো খুব ধুনীয়া আহে, কিন্তু পিঁয়াজত দিলেও একো নাই, ইয়াতেও তেল থাকিবই, গতিকে এইখিনি ফ্ৰাই কৰিব লাগিব। আৰু এইপিনে মোৰ ধনিয়া শেষ হৈছে, গতিকে ধনিয়া মই ইয়াক খুন্দি লৈছোঁ। আৰু এইটো হৈছে কফি গ্ৰাইণ্ডাৰ, খুব ধুনীয়া মছলা গ্ৰাইণ্ড হয়। আৰু মই ইয়াতে কিনিছোঁ, কফি গ্ৰাইণ্ডাৰ হিচাপে কিনা নাই, মই মছলাৰ কাৰণে কিনিছিলোঁ। ময়ো এক ঠাইত দেখিছিলোঁ, সিহঁতৰ পৰাই গম পাই মই কিনিলোঁ। আৰু জিৰা ধনিয়া এইবিলাক খুব ধুনীয়া মিহিকৈ গ্ৰাইণ্ড কৰি দিয়ে একদম, আৰু সময় বেছি নালাগে। কিন্তু জাৰটো যদিও সৰু ঠিকে থাকে, কিন্তু খুব ধুনীয়া গ্ৰাইণ্ড হয়। আৰু যিখিনি ভাজি লৈছিলোঁ সেই চিকেনখিনি এয়া দিছোঁ 1 চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ,
ধনিয়া পাউডাৰ 2 চামুচ দিছোঁ সৰু চাহ চামুচেৰে আৰু গৰম মছলা 1 চাহ চামুচ দিছোঁ সৰু চামুচ কিন্তু ডাঙৰ নহয় টেবল স্পুন নহয় আৰু এয়া দিছোঁ দৈ মোটামুটি 3 চামুচ ডাঙৰ চাহ চামুচেৰে টেবল স্পুন 3 টেবল স্পুন দিছোঁ দৈ আৰু গোটেইখিনি ভালদৰে মিহলি কৰি 10 মিনিটমান সময় সাইড কৰি থৈ দিম আৰু যেতিয়ালৈকে এই মছলাখিনি ফ্ৰাই হয় আৰু পিয়াজত এয়া দিছোঁ 1 চামুচ আদা পেষ্ট আৰু 1 চামুচ ৰহুনৰ পেষ্ট 1 টেবল স্পুন ক'ব পাৰে আৰু পিয়াজৰ লগত আদা ৰহুনৰ পেষ্টখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব যেতিয়ালৈকে আদা ৰহুনৰ কেঁচা গোন্ধটো গুচি যায় আৰু তেতিয়ালে আৰু এয়া মই 2টা মিডিয়াম সাইজৰ বিলাহীৰ পেষ্ট দি দিছোঁ বিলাহীৰ পেষ্ট আৰু গোটেই মছলাখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব যেতিয়া ইয়াৰ পৰা মানে এক্সট্ৰা তেল এটা বাহিৰ হ'ব আৰু মছলা খুব ধুনীয়া ৰং আহিব তেতিয়া ভজা আলুখিনি দি দিছোঁ ভজা আলুখিনি মছলাৰ লগত মোটামুটি 3 পৰা 5 মিনিটমান ফ্ৰাই কৰিলে হ'ল যেতিয়া আলুখিনি ভাল এটা পুৰা মছলাটো কেচ কৰি ল'ব আৰু মই লগতে দিছোঁ হাফ টিস্পুন জিৰাৰ গুড়ি ইয়াতে বেছি দিয়া নাই আৰু জিৰাৰ গুড়ি দিয়াৰ পিছত আৰু আলুখিনিৰ লগত খুব ধুনীয়াকৈ মছলাখিনি ফ্ৰাই কৰিছোঁ তাৰপিছত এয়া দিছোঁ মই যিখিনি চিকেন মই মেৰিনেট কৰিছিলোঁ ভজা চিকেনখিনি দি দিছোঁ তাতে মই কেঁচা জলকীয়া দি দিছিলোঁ ভিডিঅ'টো দিয়া নাই কেঁচা জলকীয়াখিনিও দি দিছোঁ আৰু গোটেই চিকেনখিনি এতিয়া আলু আৰু মছলাৰ লগত মোটামুটি 10 পৰা 15 মিনিটমান খুব ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব আৰু ফ্ৰাই কৰিলে আপোনালোকে গমেই পাব যে গোটেই আমি যিখিনি মছলা বনাইছোঁ সেই মছলাখিনি চিকেনত খুব ধুনীয়াকৈ লাগি যাব লগতে মানে চিকেনটো সিজা যেন হৈয়ে যাব আৰু যেতিয়া পানী দিবলৈ হয় আৰু মই পিছত দেখিলোঁ কি জলকীয়াকেইটা ভাঙি গ'লে জ্বলা হৈ যাব ন বাচ্চাই খোৱা কথা সবৰে আমাৰ বাচ্চা আছে গোটেইকেইটাৰ গতিকে মই ভাবিলোঁ গোটেই জলকীয়াখিনি আগতীয়াকৈ নমাই এতিয়া মই ঢাকন দি দিছোঁ মোটামুটি 2 মিনিটৰ কাৰণে আৰু এই 2 মিনিট পিছত ঢাকনখন উঠাই আকৌ এবাৰ খুব ধুনীয়াকৈ মই মছলাখিনিৰ লগত চিকেনখিনি লৰাই দিছোঁ আৰু ভাজিছোঁ মানে ভজাটো মেইন ভাজিলেহে খুব ধুনীয়াকৈ মছলাখিনি তাৰ গাতে লাগি যাব আৰু ভজা হ'লেই দেখিব কি চিকেনখিনি অকণমান সিজা হৈছে তেতিয়াই পানী দিলে হ'ল এয়া মই পানী দিছোঁ পানী পৰিমাণ অনুযায়ী দিব যিমান আপোনালোকক জোল লাগিব তেতিয়া সিমান জোখেৰে পানী দিলে হ'ল মই ঠাণ্ডা পানী দিছোঁ চিকেনত সাধাৰণতে ঠাণ্ডা পানী দিওঁ মই গৰম পানী নিদিওঁ মাটনত গৰম পানী দিওঁ আৰু পানীখিনি দিয়াৰ পিছত লৰাই মেলি ঢাকন দি দিম মোটামুটি 5 মিনিটমানৰ কাৰণে আৰু পানী দিয়াৰ পিছত এইদৰে মই ঢাকনখন 2 মিনিটৰ মূৰে উঠাই লৰাই আকৌ ঢাকন দি দিছোঁ খুব ধুনীয়া বইল আহিবলৈ দি দিছোঁ আৰু এইদৰে ঢাকন দি 3বাৰ মান ঢাকন দিছোঁ আৰু মোটামুটি 10 পৰা 15 মিনিট পানী দিয়াৰ পিছত বইল হ'বলৈ দিছোঁ আৰু শেষত ধনিয়া দিছোঁ কেঁচা ধনিয়াৰ পাত দি পেলাই নমাই থৈছোঁ আৰু খুব ধুনীয়া আৰু বহুত টেষ্টি একদম পাতল জোল আৰু এতিয়া গোটেই নমাই থৈ দিওঁ নমাওঁতে অকণমান মোৰ মানে দিগদাৰি লাগিছে কাৰণ পাত্ৰটো অকণমান সৰু লৈছোঁ বাৰু যিয়েই নহওক মানে বহুত ধুনীয়া আৰু বহুত সহজ টেষ্টি ট্ৰাই কৰিব পাৰে আপোনালোকে ভাল লাগে যদি কিন্তু বহুত টেষ্টি মই কৈছোঁ আপোনালোকে এইদৰে নতুন এটা ষ্টাইলত ট্ৰাই কৰি চাব আৰু মোৰ চিকেনটো বনোৱা হৈ গ'ল এফালে আমাৰ ঘৰৰ কাৰণেও খানা চানা বনালোঁ তাৰপিছত আৰু খাই আছে এতিয়া মই ভাবিছোঁ অকণমান ভেজিটেবল টিক্কি টাইপ এটা বস্তু বনাই লৈ যাওঁ ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত আলু বইল কৰিবলৈ দি দিছিলোঁ বইল হোৱা আলু লৈ লৈছোঁ আলুখিনি খুব ধুনীয়াকৈ পিটিকি ল'ম একদম মিহিকৈ পিটিকি ল'লে হ'ল আলুখিনি পিটিকা হোৱাৰ লগে ইয়াতে বাকী মই ভেজিটেবলছ দি দিম আলুখিনি পিটিকা হোৱাৰ লগে পৰিমাণ অনুযায়ী নিমখ দি দিব আৰু মই চাট মছলা দিছোঁ জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি চাট মছলা পৰিমাণ অনুযায়ী দিব আৰু গোন্ধ এটা ভাল লাগে ন কটা পিঁয়াজ দি দিছোঁ আৰু লগতে গাজৰ এয়া মোটাকৈ মই ৰুকিছিলোঁ গাজৰ দি দিছোঁ আৰু একদম সৰুকৈ কটা বন্ধাকবিৰ পাত দি দিছোঁ গোটেইখিনি ভালদৰে পিটিকি লৈছোঁ একদম যাতে মিহলিটো ভালকৈ হয় আৰু এয়া মই নেমুৰ ৰস দিছোঁ 2 টপ 3 টপ আৰু নহ'লে আমচুৰ পাউডাৰ দিব পাৰে মোৰ তাতে আমচুৰ পাউডাৰ নাছিলে চ' মই নেমুৰ ৰস দি দিছোঁ আৰু ভালদৰে পিটিকি লৈছোঁ আৰু এতিয়া এয়া কেঁচা ধনিয়াৰ পাত কাটি দি দিছোঁ আৰু কেঁচা ধনিয়াৰ পাতখিনি দিয়াৰ পিছত এতিয়া ইয়াতে মই আদা ৰহুনৰ পেষ্ট নিদিওঁ বুলি ভাবিছিলোঁ তাৰপিছত ভাবিলোঁ দিলে ভাল হ'ব অকণমান দি দিছোঁ টমেটো চচ দি দিছোঁ আৰু লগতে এয়া দিছোঁ মই ব্ৰেড ক্ৰাম্বছ দি দিছিলোঁ
ব্ৰেড ক্ৰাম্পছখিনি দিয়াৰ পিছত গোটেইখিনি ভালদৰে মিহলি কৰি দেখিছোঁ বেছি মানে আঠা আঠা হৈ আছে তেতিয়া মই আকৌ মোৰ ব্ৰেড আছিলে ব্ৰেড গ্ৰাইণ্ড কৰি 3টা ব্ৰেড আৰু 3 পিচ ব্ৰেড গ্ৰাইণ্ড কৰি দি দিছোঁ তেনেকৈ থাকিলে দিলে বৰ ধুনীয়া হয় তাৰপিছত মই আকৌ ব্ৰেড দি পেলাই ভালদৰে মিহলি কৰিলোঁ পিছত দেখিলোঁ কি আকৌ মোৰ অকণমান চব্জি ৰৈ গ'ল সেই চব্জিখিনিও মই দি দিলোঁ আচলতে নিদিম বুলি ভাবি অকণমান থৈ দিছিলোঁ কিন্তু ভাবিলোঁ কি এইখিনি থ'লে আকৌ এনেই থাকি যাব গতিকে আকৌ দিয়াই ভাল নিমখ পৰিমাণ অনুযায়ী কম বেছি হ'লে আপোনালোকে দি থাকিব পাৰে টমেটো কেটচাপো মই আকৌ দি দিছোঁ মোৰ লাগিলে আকৌ অকণমান দিলে ভাল হ'ব বেছি গোটেইখিনি একদম ভালদৰে শেষত মিহলি কৰি লৈছোঁ লৈ পেলাই এটা বেলেগ পাত্ৰত থৈ মই এইখিনি অকণমান সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম আৰু এইদৰে কোনো ধৰণৰ কাবাব বা টিক্কি বনোৱাৰ আগত ফ্ৰিজত থৈ দিলে বনাবলৈ সুবিধা হয় 10-15 মিনিটমান থ'লেই হ'ল আৰু মই অকণমান সময় থৈ মই 10 মিনিটমান থৈ আনিছোঁ বাতিটো অকণমান এইখিনি আঠাটো কম হয় তেতিয়া হাতখনত তেল বা পানী লগাই ল'ব লোৱাৰ পিছত এয়া হাতত এইদৰে ৰাউণ্ড শ্বেপ কৰি আমাৰ মানে লাৰু নিচিনা কৰি আৰু এয়া ঘিলা পিঠাৰ নিচিনা কৰিলে হ'ল আৰু দুই হাতেৰে সাইডটো যাতে ভাঙি নাথাকে তেনেকুৱাকৈ কৰিলে হ'ল আৰু গোটেইখিনি আৰু মোৰ গোটেই টিক্কিখিনি বনোৱা হৈ গৈছে এতিয়া মই কোটিঙৰ বাবে এটা হিফালে পানীয়া বনাইছোঁ হেতু কৰ্ণফ্লোৰ আৰু পানীৰে বনাইছোঁ 2 চামুচ কৰ্ণফ্লোৰ আৰু অলপ পানী দি দিছোঁ আৰু এইপিনে ব্ৰেড ক্ৰাম্পছ ৰাখিছোঁ প্ৰথমতে টিক্কিটো দেখিছে আপোনালোকে মই এই যে কৰ্ণফ্লোৰৰ মিক্সচাৰটো ডুবাই লৈছোঁ যাতে মানে কৰ্ণফ্লোৰটোৱে অকমান আঠা কৰে ন ভাঙি যাতে নাযায় তেলত দিলে আৰু এইপিনে ব্ৰেড ক্ৰাম্পছটোৱে ক্ৰিস্পি কৰাত সহায় কৰে ক্ৰিস্পি হ'ব তেতিয়া সো মই দুটা কোটিং দিবৰ বাবে দুটা বস্তু লৈছোঁ নহলে কণীৰো দিব পাৰে কৰ্ণফ্লোৰৰ যেটো বনাইছোঁ পানীয়া হেতু ঠাইত কণী দিব পাৰে আপোনালোকে কণী ভাঙি কণীত ডুবাই দিলে তাৰ পিছত ব্ৰেড ক্ৰাম্পছ দি দিলে ব্ৰেড ক্ৰাম্পছ নাথাকিলে বিস্কুটৰ আমাৰ মেৰি বিস্কুটৰ ক্ৰাম্পছ ল'ব পাৰে নতুবা আমাৰ যে মচমচীয়া এটা বিস্কিট থাকে ক্ৰিস্পি হেতুৰ ল'ব পাৰে নতুবা ব্ৰেডৰ ক্ৰাম্পছ ল'ব পাৰে সো মই এইদৰে দুটা কোটিং কৰিছোঁ আৰু গোটেইখিনি হৈ গৈছে কোটিং কৰাৰ পিছত আৰু এইদৰে ডিপ ফ্ৰিজতো ৰাখি দিব পাৰে এপিনে সব কৰি নেল পলিশ লগালোঁ তেলটো গৰম হ'ব দি নেল পলিশ লগাইছোঁ পাৰ্টিত যাম আৰু পাৰ্টি মানে কি আৰু মোৰ হাতখন লেতেৰা লাগে নহ'লে এইকাৰণে আৰু এইফালে তেলটো পুৰা মিডিয়াম হিটত মই গৰম কৰি লৈছিলোঁ তেল গৰম হোৱাৰ লগে লগে গোটেই টিক্কিখিনি এইদৰে উলটাই পুলটাই আৰু খুব ধুনীয়া কালাৰ আহালৈকে ফ্ৰাই কৰি ল'লে হ'ল মোৰ হৈয়ে গ'ল একফালে ফ্ৰাই আকৌ মই উলটাই দিছোঁ এইদৰে 2-3 বাৰকে উলটাই দিলে খুব ধুনীয়াকৈ ফ্ৰাই হ'ব গোটেইখিনি ফ্ৰাই হৈ গ'ল নমাই দিলোঁ এতিয়া মই নমাই দিয়াৰ পিছত দেখাইছোঁ ৰ'ব আপোনালোকক খুব ধুনীয়া হৈছে একদম মানে ক্ৰিস্পি হৈছে বহুত আৰু এপিনে ৰেডি চেডি হৈ যাবলৈ ওলালোঁ আৰু দেউতাক আগতীয়াকৈ ওলাই গৈছে মই অকণমান আহোঁতে দেৰি হৈ যায় আমাৰ আৰু এয়া আৰু কি খাইছা আৰু এই ঘৰটো আপোনালোকৰ চিনাকি মই দেখিছে 2-3টা ভিডিঅ'ত অমৃতাহঁতৰ ঘৰ আমি যেনেকৈ এপাৰ্টমেণ্টত থাকোঁ আমাৰ এপাৰ্টমেণ্টতবোৰত দিগদাৰ গতিকে সিহঁতৰ ঘৰতে কৰা হয় আৰু পাৰ্টিবোৰ গেট টুগেডাৰবোৰ কৰিলে আৰু আহিলোঁ চাহ তা ৰেডি হৈ গ'ল এইফালে আদিতি বনাই আনিছে ফিছ ফ্ৰাই লগতে মই আলু টিক্কি বনালোঁ খুব ধুনীয়াকৈ চাহ কাপ খাওঁ আৰু get together our Amrita আৰু বাকি আদিতিটো সবে চিনিয়ে পায় কাক কই দিয়া খাই লও ড্যাডি খাই দাও কাক কই দিয়া খাই লও ড্যাডি খাই দাও আৰু এয়া ঘৰ পালোঁ
বলক এতিয়া ভিডিঅ'টো শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ দুটাই ৰেচিপিয়ে ভাল পাইছে ৰেচিপিবোৰ যদি আপোনালোকৰ ভাল লাগে আপোনালোক যদি মোৰ ভিডিঅ'ৰ নতুন ভিউৱাৰ্ছ হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে নেক্সট ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই থেংক ইউ ভেৰি মাছ